হেল্ল' বন্ধুসকল, কেনে খবৰ? বন্ধুসকল, আজি মই এই ভিডিঅ'টো স্পেচিয়েলি ষ্টুডেণ্টৰ বাবে কৰি আছোঁ। আজি মই কথা পাতিম স্কলাৰশ্বিপৰ বিষয়ে। হয় বন্ধুসকল, আপোনালোকে যদি স্কলাৰশ্বিপ কৰিছিলে আৰু আপোনালোকৰ একাউণ্টত স্কলাৰশ্বিপৰ টকাটো বেলেঞ্চ সোমাইছে নে নাই, কেনেকৈ আপোনালোকে চেক কৰিব সেইটোৱেই আমি কওঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই কামটো কৰিবলৈ হ'লে আপুনি আপোনাৰ ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। প্ৰথমে মই মোৰ ক্ৰম ব্ৰাউজাৰটোকে অ'পেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটোকে অ'পন কৰাৰ পিছত আপুনি চাৰ্চ বাৰত লিখিব PFMS লিখাৰ পিছত আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেদৰে এটা ইণ্টাৰফেচ আহিব। আপুনি PFMSৰ ইয়াতে ক্লিক কৰক। ইয়াৰ প্ৰথম লিংক যিটো আছে PFMS, পিছত আপোনাৰ সন্মুখত ঠিক এনেদৰে ইণ্টাৰফেচ আহিব। ইয়াত আপুনি অলপ ৱেইট কৰিব। PFMS লিখাৰ পিছত আপোনাৰ সন্মুখত ঠিক এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। ঠিক এনেধৰণৰ আপুনি একো কৰিব নালাগে। ঠিক আপোনাৰ ইয়াতে লিখাই আছে, চাওক, ন' ইয়'ৰ পে'মেণ্ট। ন' ইয়'ৰ পে'মেণ্টছত ক্লিক কৰক। মই মোৰ ন' ইয়'ৰ পে'মেণ্টছত ক্লিক কৰিছোঁ। তাৰপিছত ঠিক আপোনাৰ সন্মুখত এনেধৰণৰ এটা আহিছে, চাওক, এনেধৰণৰ ইণ্টাৰফেচ আহিছে। এইটো খুব সুন্দৰকৈ এটা ইণ্টাৰফেচ আহিছে আপোনাৰ সন্মুখত। আপুনি তাত লিখা আছে, চাওক, প্ৰথমতে বেংকৰ নামটো লিখিব লাগে, পিছত একাউণ্ট নম্বৰ প্ৰথমতে বেংকৰ নাম, পিছত একাউণ্ট নম্বৰ, আকৌ কনফাৰ্ম কৰিব লাগিব, ৰি-এণ্টাৰ একাউণ্ট নম্বৰ। তাৰপিছত এই যিটো চেপ্টাৰ আছে ৱৰ্ড ভেৰিফিকেশ্যন, এইটোত আপুনি এণ্টাৰ কৰিব লাগিব। মই ইয়াত মোৰ বেংকৰ এইটো ক্লিক কৰি দিছোঁ। 1 ছেকেণ্ড, মই ক্লিক কৰি আছোঁ বেংকৰটো। ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াত আহিছে, এইটো চাওক, SBI। তাৰপিছত ইয়াত একাউণ্ট নম্বৰটো এণ্টাৰ কৰিব লাগিব। মই কৰি আছোঁ। ইয়াত আপুনি আপোনাৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰক। মই ইয়াত মোৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰি দি আছোঁ। প্ৰথমত একাউণ্ট নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপুনি দ্বিতীয় নম্বৰ যিটো আছে কনফাৰ্ম একাউণ্ট নম্বৰ, তাতো আপোনাৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰি দিব। চাওক, মই মোৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰি দিছোঁ। তাৰপিছত ইয়াত চাওক, ইয়াত লিখা আছে এটা নম্বৰ ID কনফাৰ্মেশ্যন ৱৰ্ড ভেৰিফিকেশ্যনৰ বাবে এটা ৱৰ্ড দি থৈছে, কেইটামান ৱৰ্ড। আপুনি তাৰ পৰা আপোনাৰ ৱৰ্ডটো আনি ইয়াত এইটো ৱৰ্ড ভেৰিফিকেশ্যন ইণ্টাৰভিউত আছে, তাতে ক্লিক কৰক। তাতে ক্লিক নহয়, চৰি, ইয়াত ইণ্টাৰ কৰক। যেনেকৈ আছে তেনেকৈ আপোনাৰো বেলেগ বেলেগ আহিব পাৰে। যদি আপুনি এইটো বুজি পোৱা নাই, এইটো যিটো চেপ্টাৰ আছে, এইটো যদি আপুনি বুজি পোৱা নাই কি লিখিছে, ইয়াত এণ্টাৰ কৰিবলৈ আপোনাৰ অসুবিধা হৈছে, তেনেহ'লে এই বটনটোত ক্লিক কৰিব, আপোনাৰ ৰিফ্ৰেছ হৈ বেলেগ এটা আহি যাব। ঠিক আছে, মই এইটো বুজি পাইছোঁ, মই এইটো এণ্টাৰ কৰি দি আছোঁ। A9F2F। তাৰপিছত চাৰ্চ বাৰত ইয়াতো লিখা আছে, চাওক, চাৰ্চ বুলি। আপুনি চাৰ্চ বাৰত ক্লিক কৰক। চাওক, চাৰ্চ বাৰত ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আপোনাৰ যদি থাকিলে আপোনাৰ ইয়াত আহি যাব। আপোনাৰ যদি আছে তেনেহ'লে আহিব। মোৰ একাউণ্টত মোৰ এতিয়ালৈকে পইচা কোনো কমোৱাও নাই, স্কলাৰশ্বিপৰ আপোনাৰ অহা নাই। ঠিক আছে, যদি আহিছে হয় আপোনাৰ ইয়াত সন্মুখত আহিলে হয়। বন্ধুসকল, আজিৰ কাৰণে আপোনাৰ এনেকুৱাই, আপোনাৰ আহিলে দেখুৱাব। আপোনাৰ কাৰণে এইটোৱে। আপুনি যদি ভাল লাগিছে ভিডিঅ'টো আপোনাৰ, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। আৰু আমাৰ চেনেলটোত যদি আপুনি নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিৰ কাৰণে টেক কেয়াৰ। আকৌ দেখা হ'ব অহা ভিডিঅ'ত।